ইউটিউব চেনেল। নমস্কাৰ আৰু সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা বহুত ধুনীয়া নতুন জেগাত আহিছোঁ, আপোনালোকক দেখাই আছোঁ। এইটো চাওক, আপোনালোকে গোটেই ভিডিঅ'টো চাব, তেতিয়া গোটেইটো ভিউটো চাব পাৰিব। ইমান ধুনীয়া লাগিছে। এইফালে পাহাৰ মোৰ পাছ চাইডে। বাইদেউ কি কয় জেগাটোৰ নাম? চন্দ্ৰপুৰ আৰু এখন ৰিজৰ্ট। গুৱাহাটীৰ যদি কোনোবা আছে তেনেকৈ আহিব পাৰিব আপোনালোক চাবৰ কাৰণে। বহুত ধুনীয়া হয় জেগাটো, বহুত ভাল লাগিছে। ইমান ভাল লাগিছে। এইটো বাঘৰ পিঠিত ফুলৰ কিবা হেৰি কৰিছে, ভাল লাগে। বোলে ফটো মাৰিবৰ কাৰণে ইমান ভাল। আপোনালোকক দেখাই আছোঁ, ইয়াতে বহিবৰ কাৰণে জেগা হৈছে। আৰু এইফালে ওপৰত মানুহ ফটো চটো মাৰিব পাৰে ওপৰত। আৰু পাছ চাইডেও কিবা আছে, আপোনালোকক পাছ চাইডেও দেখাই আছোঁ, চাই থাকক। সৰু খেলিব পৰা তাত গৈ তলত মানে খেলি আছে। একো নহয়, নকৰা, খেলি আছে। আপোনালোকক গোটেই ভিউটো দেখাই আছোঁ লাহে লাহে। আৰু
ৰাস্তাটো আহোঁতে বেছি ভাল লাগিছিলে অহা ৰাস্তাটো যে একদম শ্লং টাইপৰ মানে এইফালেও পাহাৰ সেইফালেও পাহাৰৰ মাজতে একা বেকা ৰাস্তা ইমান ধুনীয়া লাগিছিলে আহি পেলাই নি এইফালেও এটা চেলফি মাৰিব পৰা মানে চব মানে ওপৰতে ঘৰ বনাই দিছে কি তাতে কি চৰাই আছে ভাটৌ চৰাই ভিডিঅ' কৰি দিম ইমানতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি দিব এতিয়া বাই